গাইজ আজি আমি আহিছোঁ বঙাইগাঁৱত মানে শ্বপিং কৰিব বুলি আহিছিলোঁ মানে কি কৰোঁ কি নকৰোঁ শ্বপিং কৰোঁ নকৰোঁ এইবিলাক আপোনালোকক দেখুৱাই যাম আৰু আমি অলপমান এইটো মানে ষ্ট্ৰীট ফুড লগো হ'ব তো সেইবিলাকো আপোনালোকক দেখুৱাম আৰু ইণ্ট্ৰ'টো ইয়াতে দিছোঁ নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ আপোনালোকৰ আশা কৰোঁ চবৰে ভাল মোৰটো ভালে মই শ্ব'লে আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল   আৰু মানে এতিয়া আছোঁ বঙাইগাঁৱত তো আপোনালোকে ভিডিঅ'টো শেষলৈকে যিটো মানে বহুত দিনৰ মূৰত ভিডিঅ' বনাইছে সেইকাৰণে কি কৈ আছে কি কোৱা নাই মানে এইবিলাক মই নিজে গম নাপাওঁ চাই থাকক শেষলৈকে তো গাইজ আমি এইখিনি মানে খোজকাঢ়ি গৈ আছোঁ মানে আৰু আমি শ্বপিং মানে কি গৈছিলোঁ বিশাল মাৰ্কেট ষ্টাইল বজাৰত কিন্তু শ্বপিঙৰ বাবে একোৱেই দেখা নাপালোঁ মানে ভাল কিছু দেখাই নাপালোঁ সেইকাৰণে আমি এতিয়া গৈ আছোঁ মানে মায়াপুৰী চাইডত এইখিনি মানে খোজকাঢ়ি গৈ আছোঁ আৰু ইয়াতে আছে আমাৰ বঙাইগাঁৱৰ কনক টাৱাৰ এইটো আপোনালোকে চাব পাৰে কি ধুনীয়া লাগে আৰু মানে লাইটিঙৰ মানে ৰাতি মানে বহুত বেছি ধুনীয়া লাগে যেতিয়া মানে ইয়াতে লাইট লগোৱা হয় এইটো আপোনালোকে চাব পাৰে তো গাইজ আমি মানে খোজকাঢ়ি যোৱাৰ ৰিজনটো হৈছে আপোনালোকক বঙাইগাঁৱৰ কনক টাৱাৰটো দেখুৱাৰ সেইটো আপোনালোকক দেখুৱালোঁ আৰু এতিয়া গৈ আছোঁ খোজকাঢ়ি আৰু আগত এটা ধুনীয়া ভিউ আছে সেইটো আপোনালোকক দেখুৱাম গাইজ আৰু এইটো আপোনালোকে চাব পাৰে ভিউটো কি ধুনীয়া ভিউ আহি আছে আৰু আমি এতিয়া গৈ আছোঁ খোজকাঢ়ি ফ্লাইঅভাৰত আমি আহি পালোঁ এতিয়া মানে দাদাৰ দোকানত এতিয়া খাম আমি পানীপুৰি আৰু এয়া হৈছে দাদা আপোনাৰ নামটো কৈ দিব আৰু এয়া আমি দাদাৰ দোকানত খাম এতিয়া পানীপুৰি আৰু আগলৈ আমি কি খাই থাকোঁ এইবিলাকো আপোনালোকক দেখুৱাই যাম আমাৰ পানীপুৰি খোৱা হৈ গ'ল আৰু এতিয়া দাদাই দিব এড্ৰেছটো দাদাৰ দোকানৰ এয়া দাদা কৈ দিয়ক বড়ো বজাৰ হয় আৰু আপোনালোকে আহিলে দাদাৰ দোকানত পানীপুৰি খাব আৰু এতিয়া যাম আমি আগত কি কৰোঁ এইবিলাকো আপোনালোকক দেখুৱাই যাম তো এতিয়া আমি আহিলোঁ বঙাইগাঁৱৰ কেদাৰনাথ এয়া আপোনালোকে চাব পাৰে এইটো বঙাইগাঁৱৰ কেদাৰনাথ মই ল'লোঁ এইটো জিন্স কেনেকুৱা লাগিছে জনাব সেইটো ল'লোঁ তাৰপিছত আৰু এইটো টি চাৰ্ট চাব পাৰে আপোনালোকে কেনেকুৱা লাগিছে জনাব তো গাইজ আমাৰ শ্বপিং হৈ গ'ল এয়া ল'লোঁ আৰু এতিয়া আমি মানে ঘৰ যাম বেছি দেৰি নকৰোঁ আৰু মানে অলৰেডি আমাৰ বহুত দেৰি হৈ গ'ল মানে ৰাতিয়ে হ'ল আৰু ক'ব গ'লে ঘৰো দূৰ আছে বঙাইগাঁও আৰু মানে বঙাইগাঁৱতে এতিয়া যাব লাগে ঘৰ সোনকালে বেছি দেৰি নকৰোঁ আৰু এতিয়া আহি পালোঁ ঘৰ আৰু মোৰ ভিডিঅ' বনাওঁ নহ'লে কাপোৰো কিনা নহ'লে ভাবিছিলোঁ মানে বঙাইগাঁৱত যাই কিনে মানে ভাল কাপোৰ পাম বুলি কিন্তু একদমেই নাপালোঁ তো সেনেকৈ আহি গ'লোঁ আৰু ঘৰ মানে ভিডিঅ' চিডিঅ' একো বনা নহ'লে ভিডিঅ'টো কি হ'ল মানে মই নিজেই গম নাপালোঁ তো আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক কৰিব আৰু যদি ভাল নালাগে তেন্তে ডিছলাইক মাৰি দিব তো ভিডিঅ'টো ইয়াতে শেষ কৰোঁ যদি ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব তেতিয়াহ'লে আজিলৈকে বাই বাই নেক্সট ভিডিঅ' লগ পাই আছোঁ